পুনৰ আজি সচলৰ ধৰ্ণাস্থলীত তেওঁলোকে যি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি তেওঁলোকৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনতো তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে। অসম চৰকাৰৰ যি দাবীসমূহ দি আছে দাবীসমূহ তেওঁলোকে আজিলৈ মানি নোলোৱাৰ ফলত তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তেওঁলোক যি সংস্থাপন দিয়াৰ যি ক্ষতিপূৰণ এই ক্ষতিপূৰণৰ দাবীত তেওঁলোকে পুনৰ আজি সচলৰ এই ধৰ্ণাস্থলীত তেওঁলোকে বিভিন্ন শ্লোগান দি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা পোৱা গৈছে। যিহেতু তেওঁলোকে বহুকেইখন প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমাক মাটি লাগিবই, শিলহাকত যি উচ্ছেদ কৰিছিল এই উচ্ছেদৰ ভূমি যি নোহোৱা কৰিছিল তেওঁলোকে ভূমিৰ যি ক্ষয় ক্ষতি আছে এই ক্ষয় ক্ষতি পূৰণৰ দাবীত তেওঁলোকৰ যি সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত এনে বিভিন্ন দাবী লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই শিলহাকতে বাসিন্দা 5জনকে ব্যক্তি এতিয়ালৈকে ঢুকুৱা বুলি আমি জানিব পাৰিছো। যিহেতু তেওঁলোকৰ ফটো সন্মুখত লৈ তেওঁলোকে আজি প্ৰতিবাদ কৰিছে। এফালে বিধানসভা চলি আছে, আনফালে তেওঁলোকে যি দাবী আছে এই দাবীসমূহ তেওঁলোকে গৈ আছে। কিন্তু জানিব পৰা মতে তেওঁলোকৰ চৰকাৰখনে আজিলৈকে কোনো ধৰণৰ দাবী মানি নোলোৱাৰ ফলত তেওঁলোকে বিভিন্ন শ্লোগান দি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। যিহেতু শিলহাকৰ বিভিন্ন ব্যক্তি ইয়াত আজি 2 দিন ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি এগৰাকী জানিব যাম যিহেতু শিলহাকত উচ্ছেদ কৰিছে, উচ্ছেদৰ পিছত তেওঁলোকে সংস্থাপন দিয়াৰ পৰা যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈ মানি নলয়, তথাপিও আপোনাৰ প্ৰতিবাদ কৰি গৈছে। চৰকাৰখন কি ক'ব? 1200টা পৰিয়ালে এটাও পৰিয়ালে আজিলৈকে চৰকাৰৰ পৰা 1 ইঞ্চি মাটিও লাভ কৰা নাই। চৰকাৰে কেৱল আন্দোলন ভাগ কৰাৰ নামত কাৰোবাৰ মাটিৰ চোতালত কাৰোবাক উন্নয়ন সমিতিৰ জৰিয়তে 10 লেচা মাটি দি অসুৰক্ষিতভাৱে কেৱল প্ৰতিবাদ দমনৰ নামত ভাগ কৰিবৰ কাৰণে তেওঁলোকক প্ৰলোভন দিছে। কেইটামান পৰিয়ালক কণাহাঁহক পতান দান দিয়া দি RCC বিল্ডিঙৰ বিনিময়ত 10 লাখ টকা দিছে। তাকো বাছি দিছে, বাছি মানুহক দিছে। প্ৰতিবাদ নকৰা বুলি বাছি দিছে, বিজেপি দলৰ সদস্য বুলি বাছি দিছে, তেওঁলোকৰ হৈ চামচাগিৰি কৰা বুলি বাছি দিছে। বাকী 1200 পৰিয়ালৰ কোনো মানুহে ক্ষতিপূৰণ আৰু পইচা পোৱা নাই। চৰকাৰে যেনেকৈ বসুন্ধৰাৰ নামত থলুৱা মানুহক মাটি দিছোঁ বুলি কৈ ইয়াত থলুৱা মানুহক উচ্ছেদ কৰি হিম্মত সিংকা, ৰতন টাটা, আজমলক মাটি দিছে, ঠিক তেনেকৈ শিলহাকুৰ মানুহক ক্ষতিপূৰণৰ মাটি দিছোঁ বুলি কৈ সম্পূৰ্ণ মিছা কথা আৰু চূড়ান্ত প্ৰতাৰণা কৰিছে। এই কথাটো আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ। ইয়াৰ কোনো পৰিয়াল, আপোনালোকে ইয়াত বহি আছে চাওক, এই পৰিয়ালবিলাকক কোনো পৰিয়ালে 1 টকা ফুটা কৰি পোৱা নাই। কেইটামান পৰিয়ালক দিছে, সেয়াও যথেষ্ট নহয়। সেই কণাহাঁহক পতান দান দিছে, আমি বাৰম্বাৰ কৈ আছোঁ। গতিকে এটা পৰিয়ালৰ যেনেকৈ লোকচান কৰা হ'ল, যেনেকৈ খুপি কোনোবাই ৰং মিস্ত্ৰী, কোনোবাই কোম্পানীত কাম, কোনোবাই 4th গ্ৰেড 3rd গ্ৰেডৰ চাকৰি কৰি এটকাকৈ পইচা সাঁচি ঘৰ এটা বনাইছিলে, সেই ঘৰটো ভাঙি দিয়াৰ বেদনা সহ্য কৰিব নোৱাৰি 5জনকৈ মানুহ ইয়াত হৃদৰোগত আক্ৰান্ত হৈ হাৰ্ট এটেক হৈ মৃত্যু হৈছে। যদি পইচা পালেহেঁতেন মানুহ হাৰ্ট এটেক হৈ মৰিব লাগে নেকি? যদি মাটি পালেহেঁতেন মানুহ হাৰ্ট এটেক হৈ মৰিব লাগে নেকি? এই পৰিয়ালবিলাক আছে, এই মৃত পৰিয়ালৰ মানুহবিলাক আছে, সোধক 5 পইচা চৰকাৰে কাৰোবাক দিছে নেকি? কিমান মিছা কথা ক'ব চৰকাৰে? কিমান মানুহৰ জীৱন ল'ব? হিমন্ত বিশ্ব শৰ্মাৰ দুমুখীয়া চৰিত্ৰ। এহাতেদি টিভিত বহি কয় আজমল হৈছে বাংলাদেশীৰ প্ৰতীক, আজমলৰ দাড়ি টুপি লুঙিক লৈ মানুহক ভয় খুৱায়। তাৰ বিপৰীতে গুৱাহাটীৰ বুকুত, শিলহাকুৰ বুকুত 29 বিঘা মাটি বদৰুদ্দিন আজমলৰ পত্নী ৰিজুৱাৰা বদৰুদ্দিন আজমলৰ নামত হামজা প্ৰপাৰ্টি প্ৰাইভেট লিমিটেডক এলটমেণ্ট দি ৰাখিছে। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দুমুখীয়া চৰিত্ৰ। থলুৱা মানুহৰ কথা কয়, আনহাতেদি আজি আমাৰ ভেটিবিলাকত অশোক সিংঘালৰ কোম্পানী প্ৰটেক্ট প্ৰাইডক বিল্ডিং বনাবলৈ দলবাৰীত অনুমতি দিছে। আপোনালোকে চাওক, সম্প্ৰীতি পথত প্ৰটেক্ট প্ৰাইডে আজিৰ দিনটোত কাম কৰি আছে। এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা। গতিকে আমি তেখেতক স্পষ্টকৈ বুজিছোঁ, স্পষ্টকৈ কৈছোঁ, 2 বছৰে আপোনাক আমি ভালকৈ চিনি পালোঁ। গতিকে এটাই কথা, আমাক মাটি ঘূৰাই দিয়ক। ইয়াত যদি জিঞ্জাৰে মাটি পাইছে আমিও পাব লাগিব, হিম্মত সিংকাই মাটি পাইছে আমিও পাব লাগিব, আজমলে যদি মাটি পাইছে আমিও পাব লাগিব। আৰু যদি মাটি নিদিয়ে তেতিয়াহ'লে অসমীয়া মানুহৰ খং, 5জনে যেনেকৈ জীৱন দিলে আমি যুঁজি জীৱন দিবৰ কাৰণে সাজু হৈছোঁ। যুঁজি জীৱন দিম, মাটি ঘূৰাই লাগিব, এইটো স্পষ্ট কথা। এফালে প্ৰতিবাদ কৰি আছে, আনফালে আজিও পুনৰ তেওঁলোকে উচ্ছেদ কৰা দেখা পোৱা গৈছে। আমি ৰাইজক, যিহেতু আপোনালোকে জানে যে দেৱজিৎ শইকীয়া যিগৰাকী চৰকাৰ মহাধিবক্তা, তেওঁ ইতিমধ্যে কোৰ্টত এফিডেভিট দি ৰাখিছে যে শিলহাকুৰ 306 নং দাগৰ আৰু গোটেই শিলহাকুৰ অঞ্চলৰ মুঠ 1800 বিঘা মাটি তেওঁলোকে পৰ্যায়ক্ৰমে উচ্ছেদ কৰিব। এতিয়া 1000 বিঘা উচ্ছেদ কৰা নাই আৰু প্ৰায় 1000 বিঘা মাটি আৰু উচ্ছেদ কৰিবলৈ তেওঁলোকৰ মেপত বাকী আছে। গতিকে তাত যিবিলাক মানুহ থলুৱা আছে, যিবিলাক বনীয়া নহয়, যিবিলাক মানুহৰ কোটি টকা বেংক বেলেঞ্চ নাই, সেই 1800 বিঘাত থকা দুখীয়া মানুহবিলাকক, থলুৱা মানুহবিলাকক আমি একলগ হৈ একেখন মঞ্চত থিয় হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছোঁ। আৰু যদি নকৰে তেতিয়াহ'লে আপোনাৰ দুখীয়া প্ৰজাটো, আপোনাৰ কাষত থকা ডাঙৰ বিল্ডিংটো সুৰক্ষিত হৈ
বনিয়াৰ ঘৰকেইটা সুৰক্ষিত হৈ তাৰ কাষতে থকা আপোনাৰ বজাৰটো কেতিয়া গৈ বলডেজাৰ লাগিব আপুনি শুই থাকোঁতে হয়তো বলডেজাৰ লগাই দিব কাৰণ সেইকাৰণে আপোনাক সাৱধান হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ এতিয়াও সময় আছে সকলো মানুহ একেলগে আহক আমি চৰকাৰৰ কথা বাদ দিয়ক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰতিগৰাকী অসমীয়া মানুহ প্ৰতিগৰাকী বৈধ অসমীয়া ভাৰতবাসী মানুহ একলগ হওক আমি একেলগে চৰকাৰক যেতিয়া শিক্ষা দিম যেনেকৈ আজি পাঞ্জাবৰ হাৰিয়ানাৰ কৃষকসকলে একলগ হৈ যেনেকৈ চৰকাৰক বাধ্য কৰাইছে তেনেকৈ আমি অসমীয়া মানুহ একলগ হৈ যদি প্ৰতিবাদ কৰোঁ তেতিয়াহ'লে চৰকাৰে আমাৰ দাবী মানি ল'বলৈ বাধ্য হ'ব আমি গণতান্ত্ৰিকতাৰ নামত চৰকাৰৰ প্ৰলোভনত যদি ভৰি দিওঁ আমি যদি গণতান্ত্ৰিকতাৰ নামত যদি চৰকাৰৰ বিৰুদ্ধে মাত নামাতো চৰকাৰৰ বন্দুকৰ ভয় চৰকাৰে জেলত দিয়া ভয়ত যদি আমি মনে মনে থাকোঁ তেতিয়াহ'লে কোনো শিলাকু মানুহ সুৰক্ষিত হৈ থাকিব নোৱাৰে সেইকাৰণে সময় থাকোঁতে প্ৰতিগৰাকী শিলাকুবাসীক আমি হাতযোৰ কৰি অনুৰোধ জনাইছোঁ আপোনালোক ওলাই আহক আপোনালোক ওলাই নাহিলে আজি যেনেকৈ 3টা ঘৰ ভাঙিলে আকৌ ঘৰ ভাঙিব কেৱল ভাগ কৰিবৰ কাৰণে ফেন্সিং দিছে কেৱল ভাগ কৰিবৰ কাৰণে লাল দাগ দিছে যাতে আমি একলগ হ'ব নোৱাৰোঁ গতিকে এই লাল দাগক ভৰসা কৰি যদি আপোনালোক ঘৰত বহি থাকে আজি 3টা ভগা নিচিনাকৈ আৰু হাজাৰ ঘৰ ভাঙিব চৰকাৰৰ পৰিকল্পনা বহুত ভয়াৱহ সকলোকে অনুৰোধ জনাইছোঁ একলগ হওক একেলগে আমি প্ৰতিবাদ কৰিম নিশ্চিতভাৱে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু আনফালে উচ্ছেদ চলি আছে আনফালে তেওঁলোকে প্ৰতিবাদ কৰি আছে তথাপিও চৰকাৰে মানি লোৱা নাই তেওঁলোকৰ যি ক্ষতিপূৰণৰ বা সংস্থাপনৰ দিয়াৰ ব্যৱস্থা অনাগত দিনত তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থাকিব যেতিয়ালৈকে তেওঁলোকে সংস্থাপন নাপায় বা তেওঁলোকৰ ক্ষতিপূৰণ নাপায় তেতিয়ালৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি তেওঁলোকে চৰকাৰক হুংকাৰ প্ৰদান কৰা দেখা পোৱা গৈছে